নমস্কাৰ দিবলৈ বিশেষ বিশেষ খবৰ প্ৰতিবাদৰ যেন অন্ত পৰা নাই দক্ষিণ কামৰূপ বকু সমষ্টিত নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে শুদ্ধ হৈ পৰিছে বকু সমষ্টিৰ সংখ্যালঘু বসতি অঞ্চল কুন্তলী ৰাইজ উল্লেখযোগ্য যে বকু সমষ্টিৰ সংখ্যালঘু অধ্যুষিত মাতলি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰদিয়া নাৰায়ণপাৰা আৰিকাটিৰ সংযোগী পথটো নিৰ্মাণৰ বাবে প্ৰায় এবছৰৰ পূৰ্বে আধাৰশিলা স্থাপন কৰিছিল বিধায়ক নন্দিতা দাস আৰু পঞ্চায়তৰ প্ৰতিনিধিৰ কমিশ্যনৰ অংক নিমিলাত ইমান দিনে পথটোৰ নিৰ্মাণৰ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল যাৰ ফলত আধাৰশিলাৰ সনুভাগী খণ্ড বিখণ্ড হৈ ৰ'ল স্থানীয় ৰাইজে বিধায়কগৰাকীৰ কৰ্মকাণ্ডত ক্ষুব্ধ হৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে দুৰ্নীতিৰ সংগঠিত কৰা কাৰ্যত উচিত তদন্ত দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে যাতায়াতৰ বাবে অনুপযোগী পথটো নিৰ্মাণ কৰিবলৈ চৰকাৰৰ পক্ষক অনুৰোধ জনাইছে অন্যথা অনাগত দিনত কোনো ৰাজনৈতিক নেতাক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ৰাইজে নেক্সট ডেস্ক ৰিপৰ্ট dispurtodelhinews অসুবিধাটো আমাৰ অসুবিধাৰ ক'ব লগা কথাই নাই মানে ইমান অসুবিধা আমাৰ ইয়াত ইমান দিন হ'ল স্বাধীনতা হোৱাৰ পিছত আমাৰ ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ পিছতো এইটো ৰাস্তা আমাৰ বৰদিয়া নাপাৰা এইটো ৰাস্তা মূল কেন্দ্ৰ হ'ল আমাৰ স্বাস্থ্য কেন্দ্ৰ হ'ল সন্তুলি যোৱাৰ অহা যোৱাৰ অসুবিধা মানে কি এইটো যে এইখন নদী যে দেখা গৈ আছে এইখন নদীত আমাৰ পাৰ ঘাটৰ সুবিধা নাই এতিয়ালৈকে যে এই চৰকাৰৰ কোনো দৃষ্টি এতিয়ালৈকে পৰা নাই তে আমাৰ কিমান স্কুল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে ইমান সম্পূৰ্ণ ছাত্ৰ ছাত্ৰী যাব লগা হয় আমাৰ এইফালে যাব লগা কিছুমান নাও দিয়ে পাৰ হোৱাতে কিছু বহুত সময়ত কেতিয়াবা নাও ডুবি যায় এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী বহুত কষ্ট হয় আৰু যে কি কয় আমাৰ মেডিকেলত যাব লগা হ'লে এম্বুলেন্সৰ কোনো সুবিধা নাপাওঁ আমি ইয়াত নাপাওঁ মানে কাৰণ এটাই ৰাস্তাৰ কোনো উন্নয়ন নাই তে এতিয়ালৈকে আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰক আমাৰ এই ৰাস্তাখন যদি কিবা কৰি কিনে অলপ নিৰ্মাণ কৰি দিয়ে তে আমি ৰাইজে সুখী হ'ম বকু সমষ্টিৰ বৰদিয়া নাৰায়ণপাৰা গাঁওখনত চৰকাৰী কোনো ধৰণৰ উন্নয়নৰ আঁচনি ঢুকি পোৱা নাছিল এতিয়া কেনেবাকৈ এটা আঁচনি আহিছে 6 লাখ টকাৰ সেই আঁচনিটো এতিয়া আধাৰশিলা স্থাপন কৰি কেৱল আধাৰশিলা স্থাপন কৰি থৈ গৈছে আৰু সেই আধাৰশিলাখন মাটিৰ লগত এতিয়া মিহলি হৈ আছে তাৰপিছত আৰু এতিয়ালৈ এই পাছে মাটিও পেলোৱা নাই আমাৰ এই ৰাস্তাখনত আৰু ইয়াৰ লগত নিশ্চয় আমাৰ পঞ্চায়ত প্ৰতিনিধি আছে সেই পঞ্চায়ত প্ৰতিনিধিসকলে জড়িত আছে প্ৰেচিডেণ্ট আছে কাউন্সিলাৰ আৰু এই ৰাস্তাৰ যিটো কেলেংকাৰী হৈছে যিটো দুৰ্নীতি হৈছে এইটোৰ উচিত তদন্ত হ'ব লাগে আৰু নহলে আগন্তুক যিখন নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত আমাৰ লগতে আমাৰ ৰাস্তাখনৰ কাম কৰি দিব লাগে আৰু নহলে আগন্তুক যি নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত আমি কোনো ৰাজনৈতিক নেতাক প্ৰৱেশ কৰিবলৈ নিদিওঁ আৰু আমি ভোটটো বৰ্জন কৰিবলৈ বাধ্য হ'ম।